এবাৰ আমাৰ দেওচুঙা অম্বৰীশ নগৰ বাৰবাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন কমিটিৰ তৰফৰ পৰা আমি ৫৬তম শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱটি আমি সুন্দৰভাৱে পালন কৰিছোঁ ইয়াত। আৰু আমাৰ আজিৰ আকৰ্ষণ আমাৰ অষ্টমী নিশা আছে আমাৰ গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰি অনা অস্মিতা কলিতা, আমাৰ নিকাশীৰ পৰা দীপক শৰ্মা আৰু আপোনাৰ ৰঙিয়াৰ পৰা আমন্ত্ৰণ কৰি অনা কুদ্দুছ আলিৰ ভিতৰ খৰাই আজি ৮টাৰ পৰা আমি প্ৰদৰ্শন কৰিম। আৰু অহাকালি আমাৰ অষ্টমী নিশা আমাৰ নাওকাটা শংকৰদেৱ কলাকৃষ্টিৰ বাৰেবৰণীয়া কলাকৃষ্টি আমাৰ ইয়াতে প্ৰদৰ্শন কৰিব ওলাইছোঁ। আৰু আমাৰ নৱমীটো এতিয়া আমি অকণমান হেৰিত আছোঁ, কিয় আমাৰ বামুণে নৱমীৰ দিনা আমি দুৰ্গা ভাচনি কৰিব দিছে। যদি বাকী অনুষ্ঠানবোৰে যদি আমি আলোচনা কৰি কি সিহঁতে যদি সহায় তো আমিও ইয়াৰ পৰা তাৰমানে বিসৰ্জন দিম বুলি আমি ভাবিছোঁ। আৰু সকলো ৰাইজৰ উপস্থিতি সহযোগিতা আমি ভালকৈ পাইছোঁ। ইয়াতে কৰি আছে, এতিয়াও চলি আছে প্ৰগ্ৰেম আমাৰ অনুষ্ঠান। আৰু আমাৰ এই এতিয়া কেইটা বাজি 12টাৰ পৰা আপোনাৰ ইয়াতে আয়তীৰ নামদল কীৰ্তন আমাৰ ইয়াতে হেৰি হ'ব, আমন্ত্ৰণ দিছোঁ আমি। ৰাইজৰ সহযোগিতা কেনেকুৱা পাইছে? ৰাইজৰ সহযোগিতা বঢ়িয়া, একদম যথেষ্ট হৈ আছে। কিমানমান লোকৰ সমাগম হ'ব বুলি আপুনি আশা কৰে? ১,১২০০ বা ১৫০০ লাষ্ট সমাগম হ'ব ৰাইজৰ এতিয়ালৈ মানে। खुलुमबाय। क'क्राझार एबा बिनि खाथि खाला ओनसोलनि बेरामिफोरनि खाबुनि थाखाय गुवाहाटी एप'ल' हस्पिटालनि रोंगौथि गोनां इउर'लजिस्ट एबा किडनिनिबो रोंगौसा डाक्टर अम्लानज्योति शर्मा बिथाङा क'क्राझारनि जेडि र'डआव थानाय एप'ल' डायग्नोस्टिक सेन्टाराव बेरामि नायो। जायफोर बेरामिहा हासुनायनि जेंना, जेरै हासुदैया एसेल' गनाय, खनले खनले हासुनाय ओंखारनाय, हासुनाय समाव आलौनाय, थामहिनबा किडनियाव अन्थाइ जानाय, किडनिनि टिउमार, केन्सार, प्रस्टेटनि जेंना एबा प्रस्टेटिक केन्सार टिउमार, आइजो आरो गथ'फोरनि हासुनायाव जेंना जानाय एबा इउर'लजिकेल जायखिजाया जेंनानि थाखाय स्क्रिनाव होनाय फन नम्बराव नोंथांमोनहा कन्टेक्ट खालामनो हागोन। किडनी स्टोन एबा प्रस्टेटनि लेजार अपारेशननि थाखायबो नोंथांमोनहा बिथांजों कन्टेक्ट खालामनो हागोन। एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार।